এনে ধৰণৰ নতুন নতুন নিউজ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভাল লাগিলে লাইক কৰি দিব। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে দুৰ্গতলৈ সহায়ৰ হাত কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰ। কটনৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপিকা জ্যোতিমালা দলে মহিলা যুৱতীসকলৰ সুস্বাস্থ্যৰ বাবে সজাগতা সৃষ্টিৰ কাম কৰাৰ লগতে বিনামূলীয়াকৈ চেনিটাৰী পেড বিতৰণ কৰিছে। আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে দিছপুৰৰ বিধায়ক অতুল বৰা কৰোনাত আক্ৰান্ত। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথ্য অনুসৰি অসমত দেওবাৰৰ দিনটোলৈ কৰোনাত আক্ৰান্ত হৈছে 23,999 জন লোক। আৰু তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে হঠাৎ মৃত্যুক আঁকোৱালি লোৱা যোগেশৰ শৰীৰত নাই কোভিড-19ৰ সংক্ৰমণ, তেন্তে মৃত্যুৰ কাৰণ কি? যোগেশ থকা তিনিমহলীয়া ভৱনটোৰ এটা অংশত থকা এগৰাকী ভাড়াতীয়া যোৱা 14 জুলাইত কোভিড-19ত আক্ৰান্ত হোৱাত উক্ত ঘৰটো কণ্টেইনমেণ্ট জ'ন স্বৰূপে ঘোষণা কৰা হৈছিল। যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভাল লাগিলে লাইক কৰি দিব।